মই বনাইছিলো চকলেট বানানা কেক পিছে এইটো সেকেন্ড পাৰ্ট 1টো যদি চোৱা নাই তেনেহলে তলতে লিংক কৰি দিছো এবাৰ চাই দিলে মই বিৰাট ভাল পাম কেক বনাওঁতে এয়া টেবুলৰ গতি বেছি লেতেৰাকৈ ৰখা নাই বেছি চাফাকৈ ৰখা নাই কাৰণ মই এটা এভাৰেজ গাই লাগিলে সেয়া স্কুল লাইফতে হওক নহলে ৰিয়েল লাইফতে টিফিন এটাত অইলিং কৰি ময়দা লগাই ধুনীয়াকৈ এটা লেয়াৰ বনালো যিহেতু আমাৰ অভেন নাই গতিকে কুকাৰ এটা লৈছো ভিতৰত এটা নিমখৰ লেয়াৰ বনাই মাজতে ওখকৈ প্লেট এখন দি দিছো এতিয়া কুকাৰটো গেছত বহাই 10-15 মিনিটলৈ প্ৰিহিট হ'ব দিম তেতিয়ালৈ বোলো মই বনাই লোৱা বেটাৰখিনি টিফিনটোতে বাকি দিওঁ পিছে 10-15 মিনিট বাকোতে নালাগে 15 মিনিটটো দূৰৰ কথা 15 সেকেন্ডো নালাগিল বাকোতে আৰু এ আমাৰ বেটাৰ ৰেডি এতিয়া কেক বনিবলৈ কি বেটা বুলি শুনিলে নেকি বেটাৰ বুলিহে কৈছিলো 15 মিনিটটো কেনেকৈ হৈ গ'ল গম পালে জানো এইফালে আমাৰ কুকাৰটো গৰম হ'ল আৰু মই কেকৰ মিশ্ৰণখিনি ভিতৰত দি দিলো এতিয়া মাথো অপেক্ষা 50 মিনিট হোৱালৈ এণ্ড তেনে হৈ গ'ল আমাৰ বানানা চকলেট কেক ৰেডি আৰু গৰমে গৰমে কটাৰ কাৰণে থৈ ওলাই আছিলে দেখিতো মই ৰ'ব নোৱাৰিলো গতিকে এপিচ ভৰাই দিলো লোভ লাগিছে নেকি দিয়ক আজিৰ কাৰণে বাই বাই দেই